পতিয়ে যেতিয়া পত্নীৰ ওচৰত ক্ষমা খুজিবলগীয়া হয়। জয়ন্ত আৰু কৰবী এহাল পতি পত্নী। জয়ন্তই চৰকাৰী চাকৰি কৰে, কৰবীয়ে ঘৰুৱা কাম কাজবোৰ কৰে। এদিন হঠাৎ জয়ন্তই অফিচৰ পৰা আহি ঘৰত হুলস্থুল লগালে। কোনো আগবাঢ়ি নজনাকৈ সি ঘৈণীয়েক কৰবীক কথা শুনাবলৈ ধৰিলে। কৰবী, তুমি ইমান কি কামত ব্যস্ত হৈ থাকা যে দেউতাক হস্পিটেললৈ নিবলৈও তোমাৰ সময় নাই? দেউতাৰ ইমান গা বেয়া, তথাপিও তেওঁক তুমি ডাক্তৰৰ ওচৰলৈ লৈ নগ'লা। তোমাৰ ওচৰত যদি সময়ে নাছিল তেনেহ'লে মোক ক'ব লাগিছিল, মই অফিচৰ পৰা ছুটী লৈ আহিলোহেঁতেন। তোমাৰ মা দেউতাই ঘৰত ইয়াকে শিকাই পঠাইছে নেকি? দেউতাৰ ইমান অসুখ, তুমি দেউতাক ডাক্তৰৰ ওচৰলৈ নিয়াৰ সলনি বজাৰ কৰিবলৈ গ'লা। কি তুমি মোৰ মা দেউতাৰ বেয়া হোৱাটো বিচৰা নেকি? জয়ন্তই একে উশাহতে কথাবিলাক কৈ গৈ থাকিল। মাজতে কৰবীয়ে কিবা এটা ক'ব বিচাৰিছিল, কিন্তু জয়ন্তই একো কোৱাৰ সুযোগ নিদিলে। সি পুনৰ আৰম্ভ কৰিলে, মই একো নাজানো। আজি তুমি যি কৰিলা সেয়া ভাল নকৰিলা। মই অফিচৰ পৰা আহি পোৱাৰ পিছত দেউতাই মোক সকলো কথা কৈছে। তুমি তেওঁক ফোন কৰিবলৈকো নিদিলা। নাজানো আজিকালিৰ ছোৱালীবোৰৰ কি হৈ গ'ল, শাহু শহুৰৰ কোনো কথাই শুনিব নিবিচাৰে। জয়ন্তৰ কথাবোৰে কৰবীক হেলে বিন্ধাৰি পিন্ধিলে। নিজৰ স্বামীৰ এনে কথা শুনি কৰবী আচৰিত হৈ পৰিল। জয়ন্তই প্ৰায়ে এনেকুৱা কৰিছিল, কিন্তু আজি কৰবীৰ ধৈৰ্যৰ বান্ধ ছিঙি গ'ল। তাই এইবাৰ চিঞৰি উঠিল। তাই ক'লে, হ'লনে তোমাৰ, নে আৰু কিবা ক'বলৈ বাকী আছে? তোমাৰখিনি ক'লা, এতিয়া মই কওঁ শুনা। কৰবীয়ে অলপ খং কৰিয়ে ক'লে, বোৱাৰী হ'লো বুলিয়ে কি শাহু শহুৰৰ বেয়াটো চিন্তা কৰিম নেকি? তেওঁলোকতো মোৰ মা দেউতাৰ দৰে। এয়া চোৱা, মোবাইলত দেউতাৰ যোৱাকালি কৰা পৰীক্ষাৰ ৰিপৰ্ট আহিছে। দেউতাৰ বিশেষ একো হোৱা নাই, কেৱল অলপমান কলেষ্ট্ৰল বাঢ়ি আছে। ডাক্তৰৰ লগত মই কথা পাতিছিলোঁ। ডাক্তৰে ক'লে দেউতাৰ ঔষধৰ প্ৰয়োজন নাই, ব্যায়ামৰহে প্ৰয়োজন। মই তেওঁক পুৱা উঠি ব্যায়াম কৰিবলৈ ক'লে তুমিয়ে মানা কৰি দিবা। সেয়ে মই বজাৰলৈ গৈ দেউতাৰ বাবে এই ব্যায়ামৰ মেচিনটো আনিলোঁ। পুৱা অলপ সময় খোজকাঢ়িলে আৰু অলপ ব্যায়াম কৰিলে তেওঁৰ কলেষ্ট্ৰলো কমিব আৰু দেউতা সুস্থ হৈ পৰিব। দেউতাই মোবাইল ভালদৰে ব্যৱহাৰ কৰিব নাজানে। দেউতাক এই কথাকে বিশ্বাস দিয়াবলৈ টান হৈছিল যে ডাক্তৰৰ ৰিপৰ্ট মোবাইলত আহিছে। তেওঁ আকৌ ডাক্তৰৰ ওচৰলৈ ৰিপৰ্ট আনিবলৈ যায়। সেইবাবে তেওঁ মোক কৈ আছিল, মই নিজেও নাযাওঁ বুলি ক'লোঁ আৰু তোমালৈও ফোন কৰিবলৈ নিদিলোঁ। দেউতাই সেই কথাকে লৈ খং কৰি আছে। এতিয়া তুমি কোৱা, মই কিবা ভুল কৰিলোঁ নেকি? যদি তুমি ভাবা মোৰ ভুল হৈছে তেনেহ'লে মোক ক্ষমা কৰি দিবা। জয়ন্তই কৰবীৰ কথাখিনি শুনাৰ পিছত লাজতে তলমূৰ কৰিলে। সি তলমূৰ কৰি ক'লে, নহয় কৰবী, মোৰো জানো কি হৈ গ'ল তোমাক সন্দেহ কৰিলোঁ। আজি ইমান বছৰে তুমি মা দেউতাক কৰা সেৱাক মই খন্তেকতে পাহৰি গ'লোঁ। তুমি মোক ক্ষমা কৰি দিবা। কৰবীয়ে অলপ অভিমান কৰি ক'লে, নালাগে, তুমি ক্ষমা খোজাৰ কোনো প্ৰয়োজন নাই। যদি কিবা কৰিব বিচৰা তেনেহ'লে দেউতাক ব্যায়াম কৰিবলৈ মান্তি কৰোৱা। ব্যায়াম দেউতাৰ বাবে বৰ দৰকাৰী হৈছে। জয়ন্তই আজিহে উপলব্ধি কৰিলে, বহু ক্ষেত্ৰত বোৱাৰীজনীক এনেয়ে দোষ দিয়া হয়। সমাজখনে এই কথা বুজিবলৈ বহুত সময় লাগে যে বিয়াৰ পাছত শহুৰৰ ঘৰখনেই বোৱাৰীজনীৰ নিজৰ ঘৰ হৈ পৰে। সি কৰবীক কথা দিলে সি আৰু কেতিয়াও তাইক মনত দুখ নিদিয়ে। জয়ন্তৰ কথাখিনি শুনি কৰবীয়ে পৰম শান্তি লাভ কৰিলে। জয়ন্তই তাইক কৰা ব্যৱহাৰ তাই পলকতে পাহৰি গ'ল। এয়াই নাৰীৰ মমতা। প্ৰিয় শ্ৰোতা দৰ্শক, যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।